নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই বনাবলৈ লৈছোঁ এটা অতি সহজ ৰেচিপি, আৰু সেইটো হৈছে মছলা মেগী। মেগীটো আপোনালোকে সকলোৱে বনাই খাই থাকে, কিন্তু আজি মই ইয়াত অলপ বেলেগ ধৰণে বনাইছোঁ। তেনেহ'লে আহকচোন চাওঁ তাৰ বাবে প্ৰয়োজন হোৱা বস্তুবোৰ। এয়া চাওক, মই তাৰ বাবে পিঁয়াজ কাটি লৈছোঁ, মটৰ, গাজৰ, 2 পেকেট মেগী, আৰু ইয়াত মই মছলা দিম, সেইখিনি মই বনাই থাকোঁতে কৈ যাম আপোনালোকক। আহক তেনেহ'লে আজিৰ ৰেচিপিটো আৰম্ভ কৰোঁ। এয়া মই কেৰাহী এখন গেছত পাতি লৈছোঁ। এতিয়া এই কেৰাহীখন গৰম হ'লে অলপ কেৰাহীখন গৰম হৈছে, আৰু ইয়াত মই তেল দিছোঁ। তেলখিনি গৰম হ'লে অলপ দেৰি অপেক্ষা কৰিম। তেলখিনি গৰম হৈছে, এতিয়া গেছটো কমাই ইয়াত মই প্ৰথমে দিম গাজৰ। গাজৰখিনি দি ভালদৰে লৰাই দিব। গাজৰখিনি অলপ ফ্ৰাই হৈছে, এতিয়া আমি ইয়াত দিম পিঁয়াজ আৰু মটৰ। মটৰ আৰু পিঁয়াজ একেলগে দি ভালদৰে লৰাই দিব। এয়া চাওক, আমাৰ মটৰ, গাজৰ, পিঁয়াজখিনি ধুনীয়াকৈ ফ্ৰাই হৈ গৈছে। এতিয়া আমি ইয়াত মছলা দিম। মছলাৰ ভিতৰতে প্ৰথমে দিছোঁ কাশ্মীৰী ৰেড মিৰ্চ, তাৰপিছত দিছোঁ এয়া গৰম মছলা। এই গৰম মছলা দিলোঁ, আৰু একেবাৰে শেষত ইয়াত দিম চিকেন মছলা। এতিয়া মছলাখিনি দি ভালদৰে লৰাই দিব, আৰু গেছটো একেবাৰে কমত ৰাখিব। মছলাখিনি ভালদৰে ফ্ৰাই কৰি ল'ব। এয়া চাওক, মছলাখিনি ধুনীয়াকৈ ফ্ৰাই হৈছে। এতিয়া আমি ইয়াত দিম গৰম পানী। এয়া চাওক, মই গৰম পানী দিয়াৰ বাবে পানীখিনি উতলিছে। আপোনালোকে যদি ঠাণ্ডা পানী দিয়ে তেনেহ'লে পানীখিনি উতলা হ'লে অপেক্ষা কৰিব, আৰু পৰাপক্ষত গৰম পানী দিব। এতিয়া ইয়াত মই দিম মেগী মছলা। মেগী পেকেটৰ লগত যিটো মছলা আহে সেইটো। মছলাখিনি দি ভালদৰে লৰাই দিব। আৰু এতিয়া মেগীখিনি দি দিম। মেগীখিনি দিও ভালদৰে লৰাই দিব। আৰু আপোনালোকে দেখিছে পানী মই খুব বেছি দিয়া নাই। পানী বেছি হ'লে সোৱাদটো ভাল নহয়, পানী কমকৈ দিছোঁ, আৰু শেষত পানীখিনি শুকুৱাই দিম। এয়া চাওক, আমাৰ মেগীখিনি হৈছে। মেগী বনালে সাধাৰণতে আমি নিমখ ব্যৱহাৰ নকৰোঁ, কিন্তু ইয়াত যিহেতু মই চব্জি দিছোঁ সেইবাবে মই অকণমান নিমখ দিম। আপোনালোকে নিমখ দিয়াৰ আগতে এবাৰ টেষ্ট কৰি চাই ল'ব। এয়া চাওক, মই অকণমান নিমখ দিছোঁ, আপোনালোকেও নিজৰ সোৱাদ অনুসৰি অকণমান দি দিব। বন্ধু বান্ধৱীসকল চাওক, এয়া আমাৰ মেগী ৰেডি হৈ গৈছে। আপোনালোকক একেবাৰে মই পৰিৱেশন কৰিয়ে দেখাম। বন্ধু বান্ধৱীসকল, এয়া চাওক, আমাৰ মছলা মেগী ৰেডি হৈ গৈছে। আপোনালোকে এনেকৈ বনাই খাব, আৰু কেনেকুৱা পালে জনাব। যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক কৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব।